Hello friends, আমি আহি আছো তিনচুকীয়া টিলিঙা মন্দিৰলৈ। মোৰ লগত আহিছে মা আৰু মামী আইতা। টিলিঙা মন্দিৰৰ গেট। এইফালেদি সোমাই যায়। আমি চাকি বন্তি কিনিছো। টিলিঙা বান্ধি থোৱা হৈছে, লগতে ৰছীও বান্ধি থোৱা হৈছে। বিভিন্ন ধৰণৰ দোকান। টিলিঙা আমি সোমাই গৈছো। এনেদৰে ভিতৰতো টিলিঙা এৰি থোৱা আছে। আমি মাৰ লগত গৈ আছো। টিলিঙা মন্দিৰৰ চাৰিওফালৰ দৃশ্য। ইয়াত বিভিন্ন ধৰণৰ টিলিঙা এৰি থোৱা হৈছে। ৰছী বান্ধিছে। ইয়াত মনৰ বাঞ্ছা পূৰণ হ'বলৈ ৰছী বান্ধিছে আৰু টিলিঙা দিছে। মই ভণ্টিক লৈ আছো। মোৰ ভণ্টি ৰ'জ। মায়ে চাকি জ্বলাইছে। হৈছে চাকি বন্তি জ্বলোৱা ঠাই। ইয়াতে সকলোৱে চাকি বন্তি জ্বলাব লাগে। টিলিঙা বান্ধি থোৱা হৈছে মনোবাঞ্ছা পূৰ হ'বলৈ। সকলোৱে টিলিঙা বজাইছে। সৌ গছজোপাতে সেৱা কৰা হয় আৰু পূজাৰী আছে, পূজাৰীয়ে আশীৰ্বাদ দিয়ে। মই আৰু ভণ্টি। মামী আইতা। ভণ্টিয়ে টিলিঙা বজাইছে। ময়ো বজাইছো। ৰছী বান্ধিছে।